কবিতাৰ শিৰোনাম মৌনতাৰ খাবিয়াস। কবি বিকাশ শৰ্মা। পাঠ ঋতুৰাজ। মই গুচি যাব পাৰোঁ তোমাৰ জালিকটা জোনাকৰ মাজেৰে। বিষাদৰ হালধীয়া পাত গোপনে গোপনে তিতি থাকোঁতে তুমি আহি দিলা এটি সেন্দুৰীয়া সপোন। ক'ৰ পৰা আহিল গছৰ ফাকেৰে জিলমিল ৰ'দ, তোমাৰ স্পৰ্শত ওলমি ৰয় নৈ পৰিয়া নিসংগতা। তুমি উভতাই নুখুজিবা মায়াবী শব্দবোৰ, নীল আকাশত মান অভিমানৰ সপোনবোৰ বিচাৰি তোমাৰ উদং বুকুত অবাধ বিচৰণ কৰিম আপোন পাহৰি। এতিয়া একোৱেই পাহৰিব নোৱাৰি, আজি এই এন্ধাৰ ৰাতিত উতনোৱা আকাশ প্ৰাপ্তিৰ সাগৰত ডুব গ'ল। ইফালে নদীখনৰ পুৰণা ঠিকনা বিচাৰি এতিয়াও হাঁহিয়ে আছে এজাক চৰাই। বৰষুণ সৰা ৰাতি দুহাত মেলি খেপিয়াই চাওঁ, তোমাৰ আঙুলিৰ ফাকে ফাকে এচাটি পোহৰ। মোৰ গোপন দুখ নামি আহে এই বাটেদি যে, এতিয়া মৌনতাৰ দুৱাৰ খুলি জোনাক সাৰে থাকিবলৈ আৰু আছে বা কিমান বাকী।